গাইজ স্বাগতম জনাইছোঁ মই মোৰ আন এটি ভিডিঅ'লৈ। আৰু এইজনী আমাৰ ভণ্টি আৰু তাই আৰু মই আজি যাই আছোঁ মানে ৰাস চাবলৈ। আৰু নিজৰ গাড়ী চাড়ী নাই, সেইকাৰণে বাছ আহি গ'ল আৰু এতিয়া বাছত যাম আমি। এই পাই গ'লোঁ এয়া পাঠশালাৰ মেইন গেট আৰু বলক এতিয়া ভিতৰলৈ। বহুত ফাইনেলি গাইজ আজি মানে পাঠশালাৰ ৰাস চাব আহিছোঁ। আমাৰ ভণ্টি আৰু মোৰ এইফালে লগৰ ছোৱালী এজনী আৰু মানে বহুত দিনৰ মূৰত আজি মানে ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু ইয়াতে মানে কি জানেনে, আমাৰ এইবিলাক ঠাইত মানে মোবাইলটো হাতত ল'লে মানে গোটেই ঘূৰি ঘূৰি মানে চাবই মানে, এইটো মানে স্বভাৱ আমাৰ ইয়াৰে। চ' গাইজ মই মানে যাই আছোঁ এতিয়া। আজি মানে আপোনালোকে চাগে পাঠশালাৰ ৰাস চাইছে, কিন্তু মই মানে আজি চাম। আপোনালোকে যদিও চাইছে এবাৰ আৰু চাব মানে। চ' গাইজ বলক এতিয়া কেনেকুৱা হৈছে আপোনালোককো দেখাম, ময়ো চাম। এইফালে পাঠশালাৰ মানে সেই ভিতৰৰ চাৰিআলিটো আপোনালোকে দেখা নাই, আমাৰ মানে লোকেশ্যনটো পূৰা দি দিব। আৰু এইফালে মানে পাঠশালাৰ ৰেল ষ্টেচন আৰু এইফালে মানে ৰাস হয়। আৰু এতিয়া আমি যাই আছোঁ। আৰু গাইজ এইফালে খেলা হৈ আছে আৰু এইখন বাছ ঘূৰে, এই বাছখন ময়ে নি চাই থাকক লগা হ'লি। গাইজ মানুহ আৰু এইফালে চাওক, ৱাও ৱাও, জাষ্ট লুকিং লাইক এ ৱাও। আৰু দোকান মেইন ৰাসত এইফালে চেণ্ডেল, ৱাও ৱাও। আৰু এনেকৈ মানে দোকান পাহাৰৰ সৈতে মানে ৰাসৰ আৰম্ভ মানে। এইফালে চাওক, পূজাৰ মেইন আকৰ্ষণ হৈছে বেলুন আৰু জিলাপি। এইফালে বেলুনবিলাক চাওক, এই প্ৰথমৰ পৰা ডেকৰেশ্যনবিলাক চাই কেনে লাগছে, মজা মজা না, জাষ্ট লুকিং লাইক এ ৱাও। মই খাইছিলোঁ এই চানপাপৰি। এতিয়া মানে দামটো বাঢ়ি গৈছে, এতিয়া আগতে মানে 10 টকা আছিল যে। এইফালে ৰাসৰ মেইন মানে মণ্ডপটো হয়। যাম ওচৰলৈকে, আপোনালোককো দেখাম ওচৰৰ পৰা। ঘুগনি খাব নেকি? ৱাও গণ্ডল। মেট্ৰিক পৰীক্ষাটো যাতে ভাল হয়। আৰু মানে বহুত চেলফি উঠিলোঁ আমি ইয়াতে। আৰু এতিয়া মানে মূৰ্তিবিলাক চাম আৰু মেইন আকৰ্ষণ। অলপ বেলেগ, চুলিখিনি ইমান দীঘল, মোকে দিলেই হ'ল হয়। বলা 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 বলা, লেটছ গো। সেই সৰস্বতী মা এইবাৰ যাতে এই যাতে মেট্ৰিকত যাতে ফেইল নকৰে। ফুচকা কাৰ কাৰ প্ৰিয় ক'ব? মোৰ জান হয়, জান। আমি আৰু গাইজ ৰাসৰ মেইন বস্তু মোৰ কাৰণে ফুচকা। পানী বাগলি, ফুচকাৰ পানী বাগলি। যদি এক্সট্ৰা পানী নিদিয়ে নহয় মানে ফুচকা মই নাখাওঁৱেই মানে। আৰু এইফালে আহি দেখিলোঁ এয়া চন্দ্ৰযানখন। আৰু এয়া মানে চন্দ্ৰত কেনেকৈ মানে চন্দ্ৰযানখনে মানে লেণ্ডিং কৰিছিল তাকে দেখাবলৈ মানে চেষ্টা কৰিছে। আৰু একদম হুবহু মানে তেনেকুৱাই লাগিছে দেখিবলৈ। আৰু চাই কিনে ভাল লাগিল এইখিনি সময়। বলক এয়া হাবিৰ মাজে মাজে মানে মীনা বজাৰলৈ। এইফালে মানৱ মূৰ্তি।
এইফালে দেখিছে এয়া কি কৈছিল ইয়াত উঠিবা নেকি আৰু এই কথাক চাওঁ এনজয় এই মই সৰু থাকোঁতে একবাৰ চাইছিলোঁ হাউলিত সেই বেজে চাৱাই নাই আৰু মানে বাইক যি ঘূৰৈ যি মোক এইটো উঠাৰ কাৰণে তাই লগ ধৰি আছে মোৰ কাৰণে অসম্ভৱ গাইজ সম্ভৱ মই লগালি এইটোত উঠিম এইটোত উঠো না যাওঁ আৰু গাইজ কি জানেনে এতিয়া মানে এই যে এইটো আছে এইটোৰ নাম চাম মই নাজানো কিন্তু ইয়াতে মানে মোৰ লগৰ ছোৱালী কটা মানে উঠিব আৰু ইহঁতে মানে একদম সামগ্ৰী লৈ আহিছে মানে কাগজ চাওক এই কাগজখিনি মানে উৰাব মানে মোক লগ ধৰি আছে ইয়াতে উঠিবৰ কাৰণে কিন্তু মোৰ তো তামাম ভয় লাগে বহুত দিন পিছত মানে লগ পালোঁ না লগতে আনি কিন্তু আৰু ইহঁতে মানে কাগজ উৰাব মানে তাৰ পৰা মই নুঠো ইহঁতে উঠিব ইহঁতে যে কাগজ উৰাব না সেইখিনি মই চাম মই ভিডিঅ' কৰিম আমি বহুত মানে লগ না আজি হঠাৎ লগ পাই গ'লোঁ আৰু এতিয়া ইহঁতে উঠিব দে মই দিওঁ যা খালি মাথা চাথা ঘূৰে নাহিবি দে আৰু গাইছ এতিয়া মানে আমাৰ লগৰ কেইজনী গৈছে ইয়াতে উঠিব আৰু এতিয়া সিহঁতে উঠিব চাব হা আৰু গাইজ ফাইনেলি আমাৰ লগৰ কেইজনী উঠিল ইয়াতে মানে গাইজ এতিয়া সিহঁতে মানে কাগজ উৰাব খালি সেইটো চাব আপোনালোকে আৰু গাইজ সিহঁতে উঠি কিনে মজা লৈ আছে আমি ভিডিঅ' কৰি মজা লৈ আছোঁ ইয়াতে হাত বিষে তাকে যা লৈ আছোঁ আমি আমাৰ মানে ভয় লাগে তাতে উঠিবৰ কাৰণে মানে মই আজিলৈকে উঠি পোৱা নাই আমি উঠি ব্ৰেক ডেন্সত থাকে মজা লাগিল আৰু এতিয়া জোতাবোৰ দেখি কিনে ভাবিছে নেকি এয়া জোতাৰ দোকান বুলি নহয় এয়া আমাৰ ভৰিৰ জোতাবোৰহে মানে ভাবিলোঁ সকলোৱে জোতা পিন্ধি আহিছে সেইকাৰণে ফটো একপি মাৰি থৈ দিওঁ আৰু বহুত ভাল লাগিল আৰু যদি আমি যদি লগৰ 4-5জনী এনেকৈ লগ হৈ যাওঁ ন তেতিয়াতো ক'বই নালাগে মানে কি আৰু ৰাসখন আমাৰেই আৰু এইফালে আছে দোকান এইবিলাক মানে বহুত বস্তুৰ দোকান আছে এইবিলাকনো কি দেখাই থাকিম আৰু এই একেবিধ বস্তুৰে দোকান এই গোটেই চাৰিওফালে মানে এইফালে মানে চব এইবিলাকে এয়া গৰম কাপোৰৰ দোকান তাৰপিছত এই কিবা কানি দোকান আছে আৰু এয়াই কিমানটো দেখাই যাম এয়াই দিয়ক আৰু এতিয়া মানে কিবা খাব আহিলোঁ আমি গাজা অলপ মুখ খাইয়ে ভাল লাগে পিছে এইজনী আমাৰ মানে খাওঁ কৈয়ে থাকে আৰু গাইছ এতিয়া মানে আমাৰ পাঠশালাত ৰাস চোৱা হৈ গ'ল কেনে লাগিল ভাল লাগিল পাঠশালাৰ ৰাস বাই বাই আজিৰ কাৰণে নহয় এই বছৰৰ কাৰণে বাই বাই মানে আৰু গাইছ এতিয়া আহিছোঁ ম'ম' খাবলৈ আৰু এতিয়া ম'ম' খাম মানে খোৱা ধুনীয়াকৈ আজিলৈ বাই বাই নাকি ভাল লাগিল লগ পাই দে হ'ব দিয়ক গাইছ আজি ভিডিঅ'টো সমাপ্ত কৰোঁ বাই বাই